হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি প্ৰায় এমাহমানৰ পাছত মই প্ৰতীক্ষাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰতীক্ষা ক্ৰিয়েশ্যনলৈ। আৰু আজিৰ দিনটো খুবেই স্পেচিয়েল। কিনো স্পেচিয়েল চাওঁচোন বলক। আৰু আজি হৈছে আমাৰ ন-ভুইৰোৱা, আৰু ন-ভুইৰোৱাতনো কি হয় চাওঁচোন বলক। আনিছোঁ চাহে খাব লাগিব। আৰু মোৰ আগে আগে গৈ আছে আমাৰ দেউতা। তাৰপৰা আজি ৰাতিপুৱাৰ পৰা বতৰটো ইমান ধুনীয়া কৰিছে। এতিয়া সময় হৈছে ৰাতিপুৱা 6:30 আৰু আমাৰ খুৰীহঁত 4:30 মানতে আহিলে ৰুবলৈ বুলি। এতিয়া মই চাহ দিবলৈ আহিছোঁ। আৰু ইমান ধুনীয়া কৰিছে পৰিৱেশটো, মানে ৰ'দটো ওলাইছে গৰম পৰিছে যদিও মানে পথাৰৰ এই পৰিৱেশটো খুবেই সুকীয়া। আপোনালোকে কোনে পথাৰলৈ গৈ ভাল পায়, পথাৰৰ সময়খিনি কটাই কোনে ভাল পায় কমেণ্ট কৰিবচোন। বাপৰে, আজি বোকাত প্ৰথমটো খোজ পেলাইছোঁ। এইটো চাওক পথাৰ। কঠীয়াডৰা চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আমাৰ দাই শুনিছা ৰহি ৰাতিপুৱা ৰোৱনীক ৰহি খুৱাই হেৰি কৰিবলৈ হ'লে জোক আছে নি আকৌ? তাকেহে জাপিটো লোৱা নোলোৱা অৰ্থ একোৱে নাইকিয়া হৈছে আমাৰ। এইখন খুচৰিয়ে ভাগৰে লাগিছে। মই বেলেগ কোনোবা বুলিহে মাই গুডনেছ পাৰিছে। এইখন বৰ দেখোন ন। এইপিনে এইডোখৰ হেৰি য়েছ। এই প্ৰিয়ংকা নি? চা প্ৰিয়ংকা হয় না প্ৰিয়ংকা? মাই সেইডোখৰ যাব লাগিব। খুৰী ভাইটিয়ে সুধিছিলে কিবা নীলা পিলটো খাম নে কোনটো খাম বুলি কৈছিলে, খালি সি নীলাটোহে খালে। এইপিনে আজি কোনটো খাব ৰুইছে। এইফালে খৰি, এইফালে আৰু আছে ৰুবলৈ। চাহ দিবলৈ আহিলোঁ পথাৰত বুলি দাহঁতক। এতিয়া অকণমান ৰুই চাম আৰু পাৰোঁনে নোৱাৰোঁ। বমা আপোনালোকৰ বকুল বৰা নে কি সুধিছে? বকুল বৰা ধান। আৰু এতিয়া দাহঁতে খাবলৈ লৈছে চাহ। তাৰপৰা এইপিনে খুৰীয়ে ৰুই আছে, আকৌ এই দুবাৰ পৰা আৰম্ভ কৰিছে আৰু নাই বনা গোটেই মোবাইল গৰম উঠি গৈছে, ফুটিব এতিয়া। আৰু এইবাৰৰ খেতিত মই প্ৰথমবাৰলৈ বুলি ৰুবলৈ লৈছোঁ, আৰু সেইকাৰণে খুৰী সুধি লৈছোঁ কিমান মুঠিকৈ দিম। তাৰপৰা নাজানো ভালদৰে ৰুবলৈ, সেইকাৰণে লাহে লাহে আগতে মাহঁতৰ লগত মাও যেতিয়া ৰুব পৰা হৈ আছিলে, খুৰীও যেতিয়া মানে আহে তেতিয়া এনেই আহি পানি অলপ ৰুইছিলোঁ। কিন্তু ইমান ভালদৰে নাজানো, মানে মাহঁতে খুৰীহঁতে যিমান স্পীডত পাৰে। আৰু মোৰ মানে জোকলৈ তামাম ভয়, মানে জোক মানে এনেকুৱাই ভয় লাগে মোৰ। ডাঙৰটোতো বাদ দিয়ক, অকণমানটো দেখিলেও মই বেহুচ হৈ যাওঁ। আৰু আপোনালোকৰ যদি এতিয়ালৈকে ন-ভুই পতা নাই তেন্তে মোক মাতিব দেই, মই আপোনালোকৰ তাতো ৰুই দিমগৈ। এনেই ধেমালিহে কৰিছোঁ, পিছে মই ভালদৰে ৰুব নাজানো। মোক নিব লাগিলে আপোনালোকৰ অযথা লোকচানহে হ'ব। মই খাই বৈ অকল গুচি আহিবহে পাৰিম, আৰু বাদ বাকী একো কৰিব নোৱাৰোঁ। এয়া খুৰীয়ে দেখাই মেলি দিছে যে এইটো চুকৰ পৰা এনেকৈ ৰুইয়া, দায়ো ৰুইছে। যিহেতু মায়ে বা নোৱাৰে, মাৰ অপাৰেশ্যন কৰা 1.5 মাহমান হৈছেহে। আপোনালোকৰ আশীৰ্বাদ, মা সুস্থ হৈ আছে বাৰু, ভালে কুশলে আছে, ভালদৰে খোজ কাঢ়িব পাৰিছে আগৰ নিচিনাকৈ। আৰু এয়া আজি আমাৰ ন-ভুইৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে এনজয় কৰক।
যদিও আজি ৰ'দটো বহুত চোকা তথাপিতো পথাৰখন যিহেতু মুকলি সকলো ফালৰ পৰা ইমান ধুনীয়া মৃদু মৃদুকৈ বতাহ এজাক আহি আছে গৰমখিনি অনুভৱ হ'বলৈ দিয়াই নাই বহুত ভাল লাগিলে পথাৰৰ সেই সময়খিনি কটাই ৰুব জনাই নজনাই ৰুলোঁ আৰু ভাল লাগে পথাৰৰ সময়খিনি বহুত ভাল লাগে সেয়া ৰোৱা দিনতে হওক বা দোৱা দিনতে হওক পথাৰৰ সময়খিনি মানে থকা সকলেহে বুজিব যে কিমান ভাল লাগে পথাৰৰ সময়খিনি আমাৰ ইয়াত শেষ হৈ গ'ল আজি গীতালি খুৰী বাই বাই আপোনালোকে ৰুৱক ঐ কেইটা বাজিলে জানো পাই চাব লাগিব ৰ বাই বাই আমি যাওঁ প্ৰিয়ংকা তুমি অকলে অকলে ৰুই থকা আমি যাওঁ বাই বাই এনেকুৱা গৰম এইপিনে আমাৰ খুৰী আহি আছে 8:10 মান হৈছে এতিয়া ৰুই মেলি আহিছোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে ৰুলোঁ গাঁৱলীয়া ছোৱালী ৰুবই লাগিব কোৰচো লৈ একদম আহি আছোঁ আৰু এতিয়া পাই গ'লোহি পথাৰৰ পৰা আজি আমাৰ যিহেতু 9 ভুঁই আৰু আমাৰ আজি য'ত ৰুবলৈ দিছিলে তাত শেষ হ'ল আজি তাৰপৰা মেইনখিনি আছেই তাকে আৰু যিহেতু এইবাৰ মায়েতো নোৱাৰেই মাৰ অপাৰেশ্যন কৰা আজি 1.5 মাহমান হৈছেহে দাই মই খুৰীয়ে ৰুলোঁ খুৰীহঁত গ'ল 4:30টাতে তাৰপৰা 3-2বাৰমান ৰুলেই খুৰীহঁতে তাৰপিছত মই গৈ পানি অলপমান ৰুই দিলোঁ আজি প্ৰথম ৰুইছোঁ আৰু প্ৰথম ৰোৱাৰ অভিজ্ঞতাখিনি অৰ্জন কৰিছোঁ তাৰপৰা এতিয়া মই গা পা ধুই পানি চাফ চিকুণ হৈ লওঁ এইটো অৱস্থাত মোৰ ঘৰৰ ভিতৰত সোমালে কাটিব নহয় জানো বাৰু সেইকাৰণে চাফ চিকুণ হৈ লওঁ তাৰপৰা গা পা ধুই লগ পাইছোঁ আৰু এয়া হৈছে আজি আমাৰ 9 ভুঁই স্পেচিয়েল খানা আৰু এইমাত্ৰ গা পা ধুই আহি ফ্ৰেছ হৈ আমাৰ এই সুন্দৰ জবা ফুলজোপাৰ তলত বহিছোঁ আমাৰ গছজোপা চাওকচোন ইমান ধুনীয়া লাগে দেখিবলৈ সেইকাৰণে ইয়াৰ তলতে বহিছোঁহি আজি মই খুব বেছি নহয় বেছিয়ে এমাহমানৰ পাছতহে মই ভিডিঅ' আপলোড কৰিব মানে আজি কৰিম যিহেতু মই ভিডিঅ'টো বনাইছোঁৱেই যিহেতু মই ঘৰতে আছোঁ মোৰ ক্লাছো শেষ হ'ল আৰু মই ফাইনেল এক্সামো দিলোঁ এতিয়া ঘৰতে আৰু কি কৰিব পাৰোঁ ইয়াৰ পিছত চাম আৰু তাৰপিছত আপোনালোকক জনাই থাকিমেই কিবা যদি ভাল কিবা এটা কৰিবলৈ লওঁ ঘৰতে থাকি আপোনালোকক সেইটোৱে আৰু একেটা ডাইলগে ঘৰতে থাকি কিনো ভিডিঅ' দিম মানে সদায় একেখিনি মানুহৰ মুখনো কি দেখাই থাকিম সেইকাৰণে মানে ভিডিঅ' দিয়া নাই আৰু আজি 9 ভুঁই স্পেচিয়েল বুলি ভাবি পানি মানে ভিডিঅ' বনাবলৈ মোৰ একেবাৰে ইচ্ছা নাছিলে দেই মানে একেবাৰে ইচ্ছা নাছিলে কিন্তু ভাবিলোঁ এমাহমানটো মই ভিডিঅ' দিয়াই নাই চেনেলটোনো কি চলিব মানে এইবুলি ভাবিয়ে মানে যেনেকুৱাই যি নহওক মানে 9 ভুঁই বুলি আজি ভিডিঅ' এটা বনাই দিওঁ এইটো মই মানে একেবাৰে ৰুই মেলি অহা পাছৰ ক্লিপহে দেই মানে কি হ'ল মানে মই বৰ বাৰে বুলি কৈছোঁ মানে কি মানে বহুত দিনৰ মূৰত ভিডিঅ' বনালে সেনেকুৱাই হয় মানে তাৰপিছত এতিয়া মানে ভাত পানী খাই আহি ইয়াতে গছৰ তলতে বহি আছোঁহি আৰু দিনটো কি কৰোঁ ৰাতিপুৱা ভাগটো 9 ভুঁই বুলিয়ে গুচি গ'লগৈ মানে 9 ভুঁই মানে পথাৰতে গুচি গ'লগৈ সময়খিনি এতিয়া দিনটো কি পাৰোঁ আপোনালোক দেখাম আৰু আজি দিনটো কেনেকৈ কটাওঁ সেইখিনি দেখাম ভালদৰে আই হোপ আপোনালোকে ভিডিঅ'টো চাব আৰু শেষলৈকে চাব স্কিপ নকৰাকৈ চাব আৰু পাৰিলে আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন মই আৰু নেক্সট কি ভিডিঅ' দিলে আপোনালোকে ভাল পাব চাবলৈ যিহেতু মানে একো ভাবিয়ে নাপাওঁ নিজৰ মাথাটো নকটাই মানে কিনো ভিডিঅ' দিম সেইকাৰণে কৈছোঁ আপোনালোকে আইডিয়া দিব মানে মই কি ভিডিঅ' আপলোড কৰিম কৰিছোঁ উলিয়াম নে কি হাই বুলি কৈ দিয়া তাৰপৰাই হেল্ল' ইমান ধুনীয়াকৈ ক'লোঁ যে পথাৰৰ পৰা আহি দিনটো কি কৰোঁ সকলোখিনি দেখাম বুলি তাৰপৰা গৈ পানি বিচনাত পৰিলোঁগৈ তেতিয়াৰ পৰা ইমান ভাগৰ এটা লাগিলে মানে মোবাইলটো চাই থাকোঁতে টোপনিয়ে গ'লোগৈ আৰু এতিয়া এইমাত্ৰ সাৰ পাইছোঁ আৰু এতিয়া বাজিছে 5:30 আৰু এতিয়া ভিডিঅ' বনাবলৈ সময়ো নাই সেইকাৰণে শুই উঠি মুখ চুখ ধুই ফ্ৰেছ হৈ আহি অকণমান বহিছোঁ তাৰপৰা আইতাই ক'ৰবাৰ পৰা মধুৰি আনি থৈ দিছিলে সেই মধুৰি খাওঁ মধুৰি খাই মেলি ভিডিঅ'টো সামৰোঁ তাৰপৰা আজি ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভালে পাব যিহেতু মই বহুত দিনৰ মূৰত ভিডিঅ' দিব লৈছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব তেন্তে আজিলৈ বাই বাই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক লগ পাম আৰু এইপিনে আমাৰ ডেকা ল'ৰা গাটো বৰ এটা ভাল নাই এটা জ্বৰ হৈছে সি যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ চাইছে আৰু আজিলৈ বাই বাই কৈ দিয়া বাই বাই